Welcome to my channel AD Academy. আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ অধ্যায় 3 ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছৰ পাৰ্ট 1ৰ ভিডিঅ', য'ত আমি আলোচনা কৰিম পদাৰ্থৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে। ধাতু আৰু অধাতু অধ্যায় আৰম্ভ কৰাৰ আগতে আমি পদাৰ্থৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম জনাটো অতি দৰকাৰী। তেতিয়াহে আমি অধ্যায়টোৰ বাকিখিনি বস্তু সহজে বুজিব পাৰিম। তেতিয়াহ'লে আমি চাওঁ পদাৰ্থৰ ভৌতিক ধৰ্ম কি। পদাৰ্থৰ ৰং, গন্ধ, সোৱাদ, কঠিন, কোমল, তুলাংক আৰু গলনাংক আদি ধৰ্মক পদাৰ্থৰ ভৌতিক ধৰ্ম বুলি কোৱা হয়। পদাৰ্থৰ ভৌতিক ধৰ্ম সেইবিলাক যাক আমি সহজে দেখিব পাৰো, চুই পেলাই গম পাব পাৰো, বা গন্ধৰ দ্বাৰা আমি অনুভৱ কৰিব পাৰো, বা খাব পৰা পদাৰ্থ হলে খাই পেলাই আমি অনুভৱ কৰিব পাৰো সোৱাদটো কেনেকুৱা, যিবিলাক আমি দেখো অনুভৱ কৰো সেইবিলাক ধৰ্মক কোৱা হয় পদাৰ্থৰ ভৌতিক ধৰ্ম। উদাহৰণ হিচাপে মই ইয়াতে দিছো এখন লোৱাৰ গেট। এই লোৱাৰ গেটখন দেখিয়ে আমি ক'ব পাৰো যে লোৱাৰ গেটখন কি কঠিন হয়, উত্তলাংক আৰু গলনাংক বেছি হয়, ৰ'দত থাকিলেও লোৱাৰ গেটখন একো নহয়, তাপ প্ৰয়োগ কৰিলেও ইমান সহজে সি গলি নাযায়। তো সেইটো তাৰ কি ভৌতিক ধৰ্ম। আৰু আমি তাৰ ৰংটো ক'ব পাৰো, বৰণটো কি মটীয়া ৰঙৰ। এনেকুৱা যিবিলাক আমি দেখো অনুভৱ কৰো সেই ধৰ্মবিলাকে হ'ল ভৌতিক ধৰ্ম। আৰু এটা আমি উদাহৰণ হিচাপে চেনি লৈছো। চেনিৰ ভৌতিক ধৰ্ম বুলিলে কি ক'ব পাৰো আমি, ই কঠিন হয়, দানাকৃতিৰ ক'ব পাৰা, সোৱাদটো কি হয় মিঠা হয়, বৰণটো কি হয় বগা হয়। এইখিনি আমি কি ক'ব পাৰো, চেনিখিনি দেখিয়ে ক'ব পাৰো যে ইয়াৰ এইখিনি কি ধৰ্ম ভৌতিক ধৰ্ম। তো তোমালোকে বুজিলা এতিয়া ভৌতিক ধৰ্ম মানে কি। এতিয়া আমি চাম ৰাসায়নিক ধৰ্মৰ বিষয়ে। ৰাসায়নিক ধৰ্ম, ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পদাৰ্থ এটাৰ পৰিৱৰ্তন হলে তাক পদাৰ্থৰ ৰাসায়নিক ধৰ্ম বুলি কোৱা হয়। অৰ্থাৎ কি কৰিব লাগিব, ৰাসায়নিক ধৰ্ম আমি তাৰ জানিব লাগিলে বিক্ৰিয়া হ'ব লাগিব। বিক্ৰিয়া হলে তাৰ আমি ৰাসায়নিক ধৰ্মটো কি পাম গম পাম। কেনেকে, ইয়াতে তোমালোকে যোনটো প্ৰথম ছবিত দেখিছা বগা ৰঙৰ যোনটো ছবি দেখিছা সেইটো হ'ল চূণ, যোনটো আমি খাওঁ চূণ। সেই চূণটো যেতিয়া আমি বজাৰৰ পৰা আনি পেলাই কি কৰো পানীত দি দিওঁ, পানীত দিয়াৰ লগে লগে কি হয় গৰম হৈ যায়, উতলি যায়, ধোঁৱা ওলাই যায়। ঠিক আছে, তাৰ মানে কি সি বিক্ৰিয়া কৰিছে। এই যে বিক্ৰিয়া কৰিছে, চূণে কিমান জোৰে বিক্ৰিয়া কৰিছে, কাৰ লগত বিক্ৰিয়া কৰিছে, পানীৰ লগত বিক্ৰিয়া কৰিছে নে আন পদাৰ্থৰ লগতো বিক্ৰিয়া কৰে, সেই যে তাৰ ধৰ্ম সেইটো হ'ল তাৰ ৰাসায়নিক ধৰ্ম। যে কিমান জোৰে বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰিলে তাপ উৎপন্ন কৰে নে চেঁচা হৈ যায়, ধোঁৱা ওলায়, এইবিলাক যে ধৰ্ম সেইটো হ'ল তাৰ ৰাসায়নিক ধৰ্ম। এতিয়া চূণ এটুকুৰা লৈ আমি যদি কওঁ ইয়াৰ ৰাসায়নিক ধৰ্ম কি, আমি ক'ব পাৰো যে ই কি কৰে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে, সেইটো হ'ল চূণৰ ৰাসায়নিক ধৰ্ম। এতিয়া যোনটো আমাৰ দ্বিতীয় ছবি আছে, ল এটুকুৰাত কি ধৰিছে মামৰে ধৰিছে। তো সেই যে লটো পুৰা কাৰ লগত বিক্ৰিয়া কৰিলে মামৰ ধৰে, কিমান জোৰে বিক্ৰিয়া কৰে, কিমান সময়লৈ বিক্ৰিয়া কৰোতে, এই ধৰণৰ যিবিলাক ধৰ্ম সেইবিলাকক কোৱা হয় ৰাসায়নিক ধৰ্ম। যদি ল এটুকুৰা আমি ক'ত থওঁ বাহিৰত থৈ দিওঁ মামৰে ধৰিব, যদি ল এটুকুৰা আমি পানীত ডুবাই থওঁ মামৰে ধৰিব। তো এই যে পানীৰ লগত লয়ে বিক্ৰিয়া কৰিছে সেইটো তাৰ ৰাসায়নিক ধৰ্ম। এই যে বায়ু জলীয় বাষ্পৰ লগত সি বিক্ৰিয়া কৰিছে সেইটো তাৰ ৰাসায়নিক ধৰ্ম। তো বিক্ৰিয়াৰ ফলত অৰ্থাৎ কাৰ লগত কেনেকে বিক্ৰিয়া কৰে, মৌল বা যৌগ এটাই কাৰ লগত কেনেকে বিক্ৰিয়া কৰে সেইটো তাৰ ৰাসায়নিক ধৰ্ম। ভৌতিক ধৰ্মত আমি দেখো অনুভৱ কৰো, ৰাসায়নিক ধৰ্মটো আমি চকুৰে ইমান সহজে নেদেখো, সকলোবিলাক বিক্ৰিয়া। ৰাসায়নিক ধৰ্ম সেইবিলাক। ৰাসায়নিক ধৰ্ম মানে হ'ল বিক্ৰিয়া কেনেকে ঘটে, কাৰ লগত ঘটে, পানীৰ লগত ঘটে নে এচিডৰ লগত ঘটে নে ধাতুৰ লগত ঘটে। তো এই যিবিলাক বিক্ৰিয়া কাৰ লগত বিক্ৰিয়া কৰিব নকৰিব, এইবিলাক ধৰ্মৰ অধ্যয়নবিলাক হ'ল ৰাসায়নিক ধৰ্মৰ অধ্যয়ন। তো এইখিনি হ'ল তোমালোকৰ এটা সাধাৰণ ধাৰণা ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত। তো আজি তোমালোকক ৰাসায়নিক আৰু ভৌতিক ধৰ্মৰ বিষয়ে এইখিনি আলোচনা কৰিলো। ইয়াৰ পিছত আমি ধাতু আৰু অধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবিলাক আলোচনা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা, লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।